তো হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেল নিপজাৰকলৈ আপোনাক সকলোকে বম বম স্বাগতম জনাইছোঁ। তো কথা হ'ল, আজি হ'ল 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো আজি আমি বহুতকেইটা ল'ৰা ছোৱালী লগ হ'ম। তো আমাৰ বজালীৰে বিভিন্ন জেগাত যাই আমি গছপুলি ৰোপণ কৰিম। আৰু কথা হ'ল কি, আকলে আমি ৰুলিয়ে নহ'ব, আমি তাত প্ৰতিপালনো কৰিম। আৰু আমি মানে কি ভাগ কৰি ল'ম সেই বস্তুটো। তো পলম নকৰি আহক ভিডিঅ'টো হিৰ' হণ্ডা কিনে ষ্টাৰ্ট কৰোঁ। চাই থাকক মোৰ ভিডিঅ'টো। তাৰে আগে মই আমাৰ বনজিৎদাৰ ঘৰৰ পৰা আহোঁ। মানে মাতি পঠাইছে, কিয় মাতি পঠাইছে, কি কাৰণে মই এখানে গম নাপাওঁ। তো পটাতকৈ যাই আমি তাকে ডাইৰেক্ট যাম। তো চাই থাকক ভিডিঅ'। কথাটো হ'ল, ইটা ৰাণীক লৈ যাম। এই অৱস্থা হৈছে মোৰ চিটখেনৰ এই অৱস্থা। বাৰু যি কি নহওক, এতিয়া যাব লাগে। বনদাৰ ঘৰত আহি পালোঁ। আৰু বনদা মাতলা কিয়, মোক বুজিয়ে নাপালোঁ মই। মই মানে তোমাক মাতিছোঁ আজি, যিহেতু বিশ্ব পৰিৱেশ দিৱস আছে। গতিকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তোমাক মই এটা গছপুলি আজি উপহাৰ দিম বুলি ৰাতিপুৱাৰ পৰা ভাবিছিলোঁ, আৰু সেই মৰ্মে তোমাক মাতিছোঁ। তো ধন্যবাদ দাদা। আৰু গছপুলিডাল আছে ইয়াত, কৃষ্ণচূড়া এডাল আছে। তো যিডাল দিছে বনদাই মোক, এইডাল কৃষ্ণচূড়া। আৰু এইডাল মই আজি বনদাক কথা দিলোঁ, মই ধুনীয়াকৈ ইয়াৰ প্ৰতিপালন কৰিম, মই ধুনীয়াকৈ ৰাখিম। আৰু বনদা, আজি কাৰ্যসূচী কি আছিল আপোনালোকৰ? আমাৰ শব্দ সচেতন যুৱ মঞ্চৰ আজি যিখিনি কাৰ্যসূচী আছিল, আমি কাৰ্যসূচী এই ক'ভিড পৰিস্থিতিৰ কাৰণে আমি পষ্টপন কৰিলোঁ, বা আমি নেক্সট ইয়াৰ কৰিম বুলি আমি প্লেন কৰিছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি শব্দ সচেতন যুৱ মঞ্চৰ যিখিনি সদস্য আছে, আমি প্ৰতিজন সদস্যকে আজি আমি একোটাকৈ গছপুলি আমি ৰোপণ কৰিবলৈ আহ্বান জনাইছিলোঁ। আৰু সেই মৰ্মে আমাৰ শব্দ সচেতন যুৱ মঞ্চৰ অধিকাংশ সদস্যই এতিয়ালৈকে গছপুলি ৰোপণ কৰিলে। গতিকে আজি বিশেষ কাৰ্যসূচী নাছিল, আৰু ঘৰতে গছপুলি ৰোপণ হৈছিল আমাৰ শব্দ সচেতন যুৱ মঞ্চৰ সদস্যসকলৰ দ্বাৰা। তো ধন্যবাদ দাদা, ইমান সুন্দৰ সেউজীয়া এটা উপহাৰ দিয়াৰ কাৰণে। এতিয়া আৰু যাব লাগে, ৰখি আছে তো চাই থাকক ভিডিঅ'টো। তো এতিয়া পূৰা ফাই পেডেল মাৰি যাই আছোঁ ৰ'বক। কিনা বৰষুণো আহি আছে, কি কৰোঁ দে আৰু। তো ৰাস্তাতে বৈৰাণ দিলাক, সেইকাৰণে ইয়াতে এখন মেডিকেল আছিল আমাৰ কাষতে, তাতে ৰখি আছোঁ ৰ'বক। এই বৰষুণটো এৰা নামেই লো নাই ৰ'ব, কি কৰোঁ এতিয়া তাকে ভাবি আছোঁ। আমি এই কেন্দুগুৰিৰ পৰা চিধাই যাই আছোঁ। আৰু আছে মোৰ লগত আছে বিপুঞ্জ আছে, ভাইটি। তো এতিয়া যাই আছোঁ, মেইন জেগাত যাই আছোঁ ৰ'ব। আপোনালোকে চাই থাকক, বৈৰাণটো কমছি, অলপ এনজয় কৰক অলপ। তো আহি পালোঁ মেইন জেগা, ইয়াতে ৰোৱা হ'ব, ধুনীয়াকৈ ৰুম। তো দেখি আছোঁ আপোনালোক গোটেইখিনি মই দেখাই দিম, ভিডিঅ'টো চাই থাকক আপোনালোকে বিন্দাছ। তো এতিয়া গাঁতাটো খান্দি আছে বঢ়িয়াকৈ। আৰু এই কাষে চাষে চব মানে সেই দি দিব, এইগিলা বাঢ়ি দিব, যাতে গৰুৱে খাব নোৱাৰে, টেনশ্যন নল'ব। আমাৰ চৌধুৰী আছে, চৌধুৰীয়ে বঢ়িয়া চৌধুৰী। তো কথাটো হ'ল, আপোনালোকক কওঁ মই, আমাৰ যিটো পৰিস্থিতি আহি পৰছি, ধৰক ইমান উত্তাপ গৰম পাচ্ছি, সকলোৱে জানো যে এইটো হৈছে আমাৰ যিটো গছ গছনি নোহোৱাৰ কাৰণে আৰু পাহাৰ পৰ্বত কাটাৰ কাৰণে এইটো আমাৰ প্ৰব্লেমটো আহিছে আজি। তো এই প্ৰব্লেমটোক যদি আমি ঠিক কৰিব লাগে, সদায় গাছপুলি ৰুওক, পাহাৰ খনন বন্ধ কৰক। মই আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকক, সেইকাৰণে আপোনালোকে অলপ পৰিৱেশৰ ওপৰত ভালকৈ গুৰুত্ব দিয়ক, কাৰণ ময়ো সেইৰ ওপৰতে লাগি থাকোঁ, আৰু সেই থিমতে মই ভিডিঅ' বনাই আছোঁ। আৰু আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে আমি চব কেইটা চলি ওলাই আহিছোঁ গছপুলি ৰুব লাগে, আৰু চৰাই চিৰিকটি আমি বাচাব লাগে, জীৱ জন্তু বাচাব লাগে, আমাৰ থিমটো হ'ল সেইটো। তো চাই থাকক। হাততে চাইকেলখন থৈ আহিলোঁ, মানে এতিয়া আৰু বেলেগ ঠাইত অলপ ৰুবা যাম। আমি ইয়াত গছপুলি ৰুলোঁ, ৰুই দিলোঁ দুডলা, ইয়াতে এডলা ৰুইছোঁ, আৰু তাত আছিল, তাতে এটা ৰুলোঁ, আৰু আছে, আৰু ৰুম আজি যিডাল ইয়াতে ৰুলোঁ আমি বকুল ৰুলোঁ, এতিয়া বকুল দুডাল গাছ ৰুলোঁ, বাকী আমি ইয়াতে ৰুলোঁ। আৰু আগতো আছে, আৰু আপোনালোকক দেখুৱাম মই ক'ত ৰুই আছোঁ আমি, চাই থাকক। তো আমি আহি পালোঁ বামাকাটা সত্ৰ।
তো ইয়াতো আমি গছপুলি ৰুম আৰু আপোনালোকক দেখি আছোঁ মই তো চাই থাকক আপোনালোকে তো গোটেইখিনি মানে কি ইয়াত গাছ ৰুলোঁ ৰুই কিনে এতিয়া সত্ৰৰ ভিতৰত যাম আৰু অনুপদাক মই মাতিছোঁ অলপ তো অনুপদাই গোটেইখিনি কাম অনুপদাই কৰিছে মেইনলি আমি আহিছোঁহে মেইনলি আৰু অনুপদাই গোটেইখিনি বাঁহৰ পৰা গছপুলিখিনি আমি মেইনলি কৈছোঁ অনুপদাই একদম এই বস্তাৰ পৰা একদম A to Z অনুপদাৰ কাম কৰিছে আৰু ধন্যবাদ অনুপদা এইখিনি সহায় কৰাৰ কাৰণে আৰু আগত তো এতিয়া আহি পালোঁ আমি এতিয়া সত্ৰৰ বাউণ্ডাৰীত মানে ভিতৰত দেখি ৰোৱা যাব পুলিটো চাই থাকক আপোনালোকক দেখি আছোঁ সত্ৰটোৰ কাষতে এখন অংকনবাদী আছে তাতেও এডলা ৰুই দিওঁ চাই থাকক দেখি আছোঁ আজি বতৰটো অলপমান ভাল কৰি দিছে সেইকাৰণে ভালকৈ ৰুব পাৰিছোঁ আমি তো ধন্যবাদটো বৰুণ দেৱতা কথা হ'ল কি এতিয়া আমি কেন্দুগুৰিৰ মেইন চকত ৰুই আছোঁ দিয়ক ৰুব লাগিব আমি মানে কি পৰিৱেশটো ভাল কৰিব লাগিব আমি সকলোৱে মিলি পৰিৱেশটো ভাল কৰিব লাগিব তো সেইটোৱে উদ্দেশ্য লৈ আজি এই ভিডিঅ'টো কৰি আছোঁ আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকক মই কৈয়ে থাকোঁ মই চাইকেল মাৰি ভিডিঅ' কৰি থাকোঁ কাৰণ পলিউশ্যনৰ ওপৰত বিশেষকৈ আমি সজাগতা হোৱাটো বিশেষ দৰকাৰী চ' চাই থাকক আপোনালোকে কেন্দুগুৰি গোসাঁইঘৰত দেখছে এতে ৰোৱাব গছপুলিডাল তো ভিতৰলৈকে যাওঁ চাই থাকক এতিয়া আমি কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ত এতিয়া আমি গছপুলি ৰুম
কথা হ'ল বজালীৰ বিভিন্ন ঠাইত আমি ৰুলোঁ গাছপুলি আপোনালোকৰ ভিডিঅ'ত দেখছিয়ে গোটেইকেইজন আছে আৰু অলপমান কৈ দিয়া গোটেই আজি বিশ্ব পৰিৱেশ দিৱস তো সকলোৱে গাছপুলি ৰুব লাগে আৰু ৰুৱক আমি সকলোৱে গোটেইকেইটা ৰুলোঁ বজালীৰ বিভিন্ন জেগাত ৰুলোঁ আমি আৰু নেচাৰ ক্ৰিয়েশ্যন আৰু নেচাৰ ৰেপ্লিকা দুটা পেজৰ ফালৰ পৰা আমি আজি কামটো কৰিছোঁ আৰু এই কামটোত আমাক আনন্দ খাটনিয়াৰ মামাই খুব হেল্প কৰিছে গ্ৰীণ মিছনৰ তেওঁ অধ্যক্ষ আৰু অসম চৰকাৰৰ পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ সকলোকে আমি ধন্যবাদ জনাইছোঁ আমাৰ লগত যিখিনি আছে গোটেইখিনি সকলোৱে চাই লওক গোটেইখিনি আছে বহুত কষ্ট কৰিছে বহুত কষ্ট কৰিলে আমি নিজৰ খৰচত গোটেইখিনি কৰিছোঁ আমাক কোনো হেল্প কৰা আৰু নাই আছে আমাৰ অনুপদা আছে অনুপদাই বিশেষভাৱে হেল্প কৰিছে আমাক অনুপদাই বিশেষভাৱে হেল্প কৰিছে আৰু ৰাজদীপ আছে ৰাজদীপ ধুনীয়া ফটোগ্ৰাফাৰ ব্ৰ গছপুলিখিনি ৰুলোঁ বাৰু এতিয়া সংৰক্ষণ কৰাটোহে মেইন কথা সঁচা কথা আমি মাহে মাহে এইটো চাই ল'ম আমি সদায় চাই ল'ম ভাগ কৰি লৈছোঁ আমি গোটেই তো ভিডিঅ'টো ইয়াতে সামৰি শেষ কৰি দিছোঁ দিয়ক তো যদি ভাল লাগছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এই ইউটিউব চেনেলটো দাপে দিব একদম দে বাই বাই এতিয়া কিবা খাব লাগিব তই খুৱাব লাগিব দে বাৰু বাই বাই আৰু লগ পাম বেলেগ ভিডিঅ'ত